বন্ধুসকল আহিলা আহিলা আহা আহা বহা আহিলা যিহেতু ভিডিঅ' এটা চাই যোৱা নেকি মই শুনো মনো ধুনু কোনো ধুনু মনো ধুনু তুমি মনত সদায় এনেকৈ থাকিবা দে মই তোমাক বহুত ভাল পাওঁ মই তোমাক মোৰ চকু নাক আৰু মুখখনত দাঁতকেইটাতকৈও বহুত ভাল পাওঁ মিছা কথা নকবা তুমি ইমান ভাল নাপাওঁ দে ৰাতি কালৰ লগত ইমান দেৰিকৈ কথা পাতি থাকো ফোনটো মই তোমাক কিমান বাৰ মাৰিছোঁ বিজিয়ে পাইছোঁ বাৰে বাৰে খালি বিজি বকি থাকে সিহঁতে তুমি মোক ভাল নাপাওঁ এনে কৈ আছা তুমি এইগিলা নহয় ধুনু মুনু এই আমাৰ ঘৰৰ কাষত যি আছে এটা মাইনু বুলি এটা আপি এটা তাই মোক সদায় ৰাতি ৰাতি ফোন কৰে মোক বোলে তাই বহুত ভাল পায় বোলে মই তাক কৈ দিছোঁ মই তোমাৰ বাহিৰে কাককে বিয়া নাপাতো মই তাকে চিধা কৈ দিছোঁ উত্তৰ দি দিছোঁ কিন্তু মই তোমাৰ তাকে বল লাগি গৈছে তুমি মোক কিমান দিন চাইকেলখন ঘূৰি থাকিবা চাইকেলখন পিছফালে বহিলি মোৰ টাপলিখন হলকি বৰ হৈ থাকে বাইকখন লগ কৰিব পাৰা এই টাপলে হলকি বৰ তুমি কি জানিবা চাইকেলৰ মূল্য চাইকেলখন কিমান ভাল আজিকালি মানুহ পাই চাইকেলে নচলায় চবে খালি বাইক চাইকেল চলা মানুহ বহুত কমে মই যি চলাওঁ যি চাইকেল তুমি মোক খবৰ বাইকখন দিবই লাগিব নহ'লে কিন্তু মই তোমাক নামাতো আজি তোমাৰ বেকআপ যাওঁ নামাতো মই তোমাক চটলি মাৰাই বৰ জ্বালা দিবা ৰচিয়ে জীৱনত চালা এই খেদেলি আৰু ছোৱালী এটা পাবাৰো নাই এনেই গোট পৰা মোক কি কৰোঁ মই ধুনু মুনুটো মই তোমাক কৰবাৰ বাইকখন আনি দিম দে তুমি পইচা ধাৰ কৰি হ'লেও মই তোমাক বাইকখনত ফুৰামে তুমি হ'লে মোক এৰি নাযাবা দে মই তোমাক বহুত ভাল পাওঁ দে চলি ঠেকুৰি মুখখন আপল কাপল বকিলে কি আগতে বাইকখন তাৰপিছত মোক লগ কৰিবি গম পাইছা তই এতিয়া মই যাওঁ তই চাইকেলখনৰ লগত য'ত মৰি থাক মই যাওঁ এতিয়া চালা বাইকখনৰ কাৰণে ক'ৰবাত এটা মাথা মাৰিব লাগিলে ধেত তেৰিকা বেলেগ উপায় দেখা নাই মই আৰু যি দেখা গেছি মাকে পইচা খুজিব লাগিব বাইকৰ কাৰণে মাই ক'ত আছা এফালে আছোন শুনছা নাই মাই ক'ত আছা এফালে আছোন সোনকালে মোৰ তোৰ লগত এটা কথা আছে কি হ'লে গছ মোৰ চলি কি চাইকেলটো কৰি দেৰা এটা বাঢ়ি আছে তই পাগলা হলি নেকি হা মায়ে পাগলাকে হমে তই মোক পাগলা কৰি জন্ম দিছা নেকি মই কিমান ভাল চলি মাই মোক অলপমান পইচা লাগিছিলে মই মানে এখন কলেজত এডমিশ্যন ল'ব খুজিছোঁ পঢ়াটোতো আধৰুৱা হ'লে ৰ'ল নহ'লেতো চাকৰি এটাও নাপাম চাকৰি এটা কৰিব কাৰণে মই পঢ়িবই লাগিব সেইকাৰণে পঢ়াৰ কাৰণে অলপমান পইচা দিবি না তই মোক কথা সি বিয়া পাতিব বয়সত সি কলেজত পঢ়িব আহিছি মই তোক সঁচাকে কৈছোঁ আপা তই এটা ছোৱালী চাওঁ কবা তোৰ বিয়াখন পাতি দিম দে সঁচাকে কৈছোঁ ভাল ছোৱালী এটা চাওঁ কবা তই কি কয় মাই ছোৱালী চাব লাগে নেকি তই মানে মোৰ দৰে একে হ'লেও মই এটা ছোৱালী চাই থৈ দিছোঁ দিবিনে বিয়া আজি সেই ছোৱালীটোৰ লগত কথা পাতি আহিছোঁ আচলতে মই তোক এনেই কৈছোঁ মই পঢ়িব নাযাওঁ মোক কাৰণ বাইক লাগে সেই ছোৱালীটোক ঘূৰাবা তই যেতিয়া পইচা দি দে মই সেই ছোৱালীটোক পঠাই পেলাই আমাৰ আৰামছে ঘৰৰ বোৱাৰী কৰি নিম তই চিন্তাই কৰিব নালাগে চালাতে ঘূৰি আছা না তোক মই আগতে গম পাইছিলোঁ তোৰ কাণ্ড কাৰখানা হবা জানাৰ কাৰণে মই তোক মিছা কথা কৈছিলোঁ তই মানে ছোৱালী পতাৰ কাৰণে পইচা খুজিব আহিছিলি হা মাই তই মোক মাৰছা তই সৰুৰ পৰা মোক ইমান মৰম কৰিছিলি আজি শৰ্মাত দিলি চব মৰম শেষ হৈ গ'ল তোৰ তই চলি তোক সৰুতে মই হাগি আৰু পিছত কঠি ধৰি দিছিল নহয় আজি তাৰে কাৰণে তই লাই পাইছে ন যা পৰা মোৰ সন্মুখৰ পৰা হাতৰ নালগে যে মোক পইচা চইছে মই তোক বেয়া পাইছোঁ নামাতো তোক কুঁৱলীৰ ফাকেৰে কৰেনো ঘামচি ঘামে বৈ আহি ঠাণ্ডা পানী অলপ কবাৰ পৰা আনি দি গৰম পানী দি গা ধুবা নৰো উভতাই নানিবি এই কটি ফাটাৰ ৰ'দখিনি অলপ ঠাণ্ডা পেলে দি এই বোলা তই কিন্তু ডেঞ্জাৰ গান মাৰা তোৰ গানৰ পৰা শুনি নাচো লাগে মোৰ তাই মোৰ বেছি গেছি ভাই এই পৃথিৱীখন থাক পাইছি নহয় আছে স্বৰ্গত যাব ইচ্ছা গেছি মৰি পেলাই তাতে শুনছোঁ বহুত গছ গছনি আছে বোলে তাতে অলপ বতাহ পামে বঢ়িয়া তাই গছ কপা খৰি লিংতে এবাৰ চালা বইনে লালা তোক নামাত দিম বাছা ধৰি পেলাই তোৰ কি গাৰাণ্টি আছে তই যে মৰাৰ পিছত স্বৰ্গত যাবি হা হয়ো দে মান নামাৰা জীৱনটো দুনিয়াৰ পাপ খোপা কৰি মৰছোঁ এতিয়া নৰকতে যাব লাগিব আনপাইছোঁ হাও মান নামাৰা এনতে কি কথা পাতি আছে শুনো ৰচোন কিবা কথা পাতি আছে এনতে তই ঠিকে কৈছে বোলা জীৱনটো দুনিয়াৰ পাপ খোপা কৰি মৰলোঁ এতিয়া নৰকতে যাব লাগিব আনপাইছে এই চিটি বাছত যোৱা টিকেট হোৱাৰ দৰে যদি স্বৰ্গত যাব গ'লে টিকেট থাকিলে আমি আৰামছে যাব পাৰিলোঁ হয় ন তই যিটো কথা কৈছে সেইটো কথাৰ সপোনে দেখিব পাৰি এইগিলা সপোন দেখিব কাৰণে ভাল কবা কাৰণে ভাল নহয় গম পাইছে নে কি কৰিম আৰু এতিয়া উপায়তো নাই ভগৱানে গৰম পেলাইছে যিহেতু গৰম খাবাই লাগিব সহ্য কৰিবই লাগিব গৰম যদি ঘৰত যাওঁ অলপ ফেনৰ বতাহ খাওঁ হয় দে ঘৰত যাই আমাৰ ফ্ৰিজটোত সোমাই থাকিম ৰমাই যাই পেলাই যাৱা উপায় নাই দে আৰু গৰম পেলাইছে যিহেতু সহ্য কৰিবই লাগিব গৰম যাৱা হাও মান নামাৰে তোমাক বঢ়িয়া বুদ্ধি দি গ'লে এইটো বুদ্ধি দি মই বহুত পইচা আনিব পাৰিম লাখ টকা আনিব পাৰিম মই এইটো বুদ্ধি দি সেই কামত লাগি যাৱাই ভাল হ'ব কি বাবা তই আমাক কিয় মাতি পঠালি এনেকে কি হৈছে কচোন কথাটো দাদা বাইদেউ শুনছে আজি ৰাতি মই এটা সপোন দেখিছোঁ আজি ৰাতি শিৱ বাবা মোক আহি সপোনত কৈছি যে বাবা মই তোৰ বাকাছ এটাত স্বৰ্গত যাওঁকে সিমান টিকেট থৈ দিছোঁ সেই টিকট গিখন যদি মানুহ বিক্ৰী কৰা তেতিয়া মানুহ পাই স্বৰ্গত যাব পাৰিব এতিয়া মই সেই বাকাছটো থকা টিকেট বিক্ৰী কৰিব পাৰিছোঁ ভগৱানে মোক সপোনত আহি কৈছি কি স্বৰ্গত যাৱা টিকেট কি কৈছে বাবা তই সঁচাই কৈছে নেকি এনে নকবি কিন্তু এনে ক'লি কিন্তু বম মাৰিম তোক গম পাইছে তহঁতক এনে ক'বাৰ মই কি হয় ধৰিছি আজি ৰাতি মই বাকাছটো খুলি চাইছোঁ বাকাছত বহুত কেইখন টিকট পৰি আছিল আৰু সেই টিকট কেইখন কি লেখা আছিল জানা পৃথিৱীৰ পৰা স্বৰ্গলৈ যাব পাৰি এনেকৈ লেখা আছিল সঁচাই কৈছোঁ মই বিদ্যে আমাৰ শপত কি মানে এতিয়া সেই টিকেট কেইখন কিনিলে কি আমি স্বৰ্গত যাব পাৰিম নেকি সঁচা নকা দে বাবা তই ভগৱান সপোন দায় কৈছি এতিয়া পাৰবি কেন নৰবি ভগৱান সপোন দায় কোৱা কথা আৰু মিছা হ'ব নে সঁচাই হ'ব ক'ত মিছা হয় এইগিলা কি কয় বাবা তই আমি সেই টিকেট সোপা কিনিব পাৰিম নে কেনে প্ৰশ্ন কৰে এডালে ভগৱানে টিকেট সোপা তহঁতৰ কাৰণে দিছি পাৰবি কেন নৰবি এখন টিকেট খালি মই ৰাখিম বাকী সোপা তহঁতক বিক্ৰী কৰি দিম সেই বাবা দে আমি কিনিম দে কিটানৰ পৰা আহিব লাগিব কচোন তোৰ তাত তহঁতে কালি পৰা আহিব পাৰিবি খালি 5,000 টকা আনবা নাপাবি 5,000 টকা কমত মানে ভগৱানে বিক্ৰী কৰিব হাক দিছি টিকেট সোপা নহ'লে বোলে এইগিলা কাম নকৰে
অ হয় নেকি বাবা দে তেতিয়াহ'লে আমি ইতান যাওঁ দে কালি আহিম দে মোৰো ইতান বয়স হৈছে না মই কিতান যাওঁতো ঠিকে নাই কালি আহিম দে মই অলপ যোগাৰ কৰ ঘৰত যাই পেলাই স্বৰ্গত যাবা ৰেডি হওঁ হয় নেকি দে যা তেতিয়াহ'লে যা কালি আহিবি দে এগিলা পইচা দি মই কেটিএম ল'ম কেটিএম এখন BMW ল'ম তাতে অট্টালিকা বনাম ডাঙৰ চাই তাতে মই আৰু ধুনু মুনু থাকিম অকল তোকো স্বৰ্গত যা টিকেট লাগব নেকি তই সেইকাৰণে আহিছে নাই মোৰ তাত অ বাবা মই তোৰ তাত স্বৰ্গত যা টিকেট কিনবা গেলি আহিছো দে গাঁৱৰ মানুহ বহুত শুনছো কাম কৰে বোলে এইগিলা কাম কৰিব নে বাবা সঁচাকে এইগিলা কিয় নকৰব কাম ভগৱানে দিয়া বস্তু কাম নকৰাৰ প্ৰশ্ন নুঠে কিয় নকৰব লৈ যা যেইখন লাগে লৈ যা 5,000 টকা এটা দি দে বাবা কাম কৰে যদি মোক এখন দিয়ে মোৰ ট্ৰিটো আজিকালি মোক বৰ জ্বালা দিয়ে আছে বেছি দিন যিয়ে নাথকি মানে পাইছো মই কেনে কথা কয় সি থাকবি দে যিয়ে কেনে নাথকিবি মানুহ আৰু মোৰ বেগিলি জন্ম হৈছে নে গোটাই যেতিয়া তোমাৰ স্বৰ্গত যাব পাৰবি টিকেট খান কিনি থৌ গম পাইছে হয়ো দে বাবা তোৰ কথাটো ঠিকেই দে 5,000 টকা এটা লো আৰু টিকেট এখন দিছোন মোক টিকেট খান লৈ যা যা এছ কত যা তই একদম স্বৰ্গত যাব পাৰবি যা তই নৰকত যাৰ প্ৰশ্ন নুঠে স্বৰ্গতে যাবি চিধাই যা দে বাবা তই মোক বহুত ডাঙৰ সহায় কৰিলি দে মই এতিয়া নিশ্চিত নবলে স্বৰ্গত যাব পাৰিনে বাবা দে ইতেন মই যাওঁ দে হৈছে যা তোৰ কথা বুজি পাইছো যা 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 বহুত মানুহ পিছত লাইন লাগি আছে গম পাইছে না এনেকে দিগদাৰ হয়তো যা 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 মহাজন কাদেখনে কে কান্দি আছে এনেকে সৰু চলি ধৰে পেলে কে কচোন কি হৈছে তোৰ বাপা কি কবি মোৰ বহুত দুখ হৈছে বা বাপাৰে ৰচোন কান্দা কাঠান বন্ধ কৰচোন আগতে কি হৈছে কথাটো মোক কচোন বাপা আজি ৰাতিপুৱা কি হৈছে জানানে মই চাহ টেবুলত চাহ খাব বহিছো মোৰ বোৱাৰীটো আনি মোক চাহ একাপ দিছি মই চাহ একাপ খাই পেলাই কিবা নিংনি মাৰা বাছ পালোৱে তাৰপিছত বোৱাৰীটো সুধিলো চাহত কি দিছে তাই কৈছে নিংনি মাৰা ঔষধ বোলে ভুলতে দি দিছে মই তাত মৰি মানে পাইছো দেও ৰাণী মোক কুকুৰটাক পেনে দিলে তোৰ সেইটোৱে টেনচন নাই তই স্বৰ্গত যা টিকেট লৈ যা মৰাৰ পিছত আৰামছে স্বৰ্গত যাব পাৰবি যা 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 বাবা মই সেইকাৰণে স্বৰ্গত যা টিকেট আনবা আহিছো দিছোন মোক খান এখন মহাজন কাটা এখন টিকেট লৈ পেলাই আৰামছে স্বৰ্গত যাব পাৰবি তাতে কোনো নিংনিৰে প্ৰব্লেম নাই নিংনিয়ে নাথাকে তাতে দে বাবা মই যেন যাওঁ দে মই যাই পেলাই ফাঁচি দি মৰিব লাগিব গম পাইছে নে মই নিংনি ঔষধ খাই মৰিব নোৱাৰো বাপৰে 50,000 টকা মান উঠিলে এতিয়া মই বহি আছে এখন কেতিয়া বাইক ল'ম আৰু ধুনু মুনুক লৈ ফুৰাম গোটেই একদম চহৰ এখন দাদা আপোনাক কেতিয়া বাইক শ্বৰুমত স্বাগতম জনাইছো কওকচোন আপোনাক কোনখন বাইক লাগে বা কিয় আহিছে আপুনি ইয়ালৈ এই বাপা আৰে মোক বাইক চাইক নালাগে মোৰ চাইকেলখন বাহিৰত আছে ভাঙা চাইকেলখন আছে চাকা দুটা খলকি বসি আহি থাকোঁতে ভালকৈ দি না চাকা দুটা কি দাদা আপুনি চাইকেল ঠিক কৰিব আহিছে কিন্তু ইয়াত চাইকেল ঠিক কৰা নহয় ইয়াত কেৱল গাড়ী কিনিব আহে মানুহে কেটিএম বাইক বহুত দামী বাইক এইবিলাক আপোনাৰ দৰে মানুহৰ ইয়াত কোনো স্থান নাই যাওক এই দুখীয়া বাবাৰো ভাঙা চাইকেল থাকিব পাৰে কিন্তু মনটো বহুত ডাঙৰ কিতাপ গেলি চাবি তহঁতৰ বাইকখন মই আকাশে দি উৰে নিম গম পাইছে এই বাবা আৰে ইমান হাল্লা চিলেকে কৰা চাইকেলখন ঠিক কৰি নাথাকে মই কেনেকৈ চাইকেলখন কান্ধত তুলি লৈ যাম নেকি বেয়া নালাগে নেকি তহঁতৰ মোক গেলি নেথাকে ঠিক কৰি চাকা দুটা আৰু লগে দি কিবাকে ভাই দোকানত কোনোবা আছেনে সোনকালে আছোন মোক বস্তু এটা লাগিছিলে আছোন সোনকালে বহুত দামী বস্তু হয় আছোন এফালে দাদা আপোনাক কি লাগে কওকচোন কি দামী বস্তু বিচাৰি আহিছে আপুনি ইয়ালৈ এই কেটিএম কোম্পানীৰ দামী বাইক কোনখন একদম মোৰ একদম বঢ়িয়া বাইক লাগে একদম মানে পুৰা ফেচিলিটি থকা বাইক গম পাইছে তহঁতে মই কি ক'বা সুধিছো এই বাবা মোক কোনখন বাইক লাগে জানা নাই আজিকালি যে আপি সোপাই দেখিলি যে পতি যায় একেবাৰে সেইখন বাইক লাগে এই কিবা কেটিএম কোম্পানীৰ বাইক এখন মই ধৰিব পাৰিছো আপুনি কোনখন বাইকৰ কথা কৈছে সেইখন বাইকৰ নাম হ'ল RC সেইখনৰ দাম বহুত দাম সেইখনৰ দাম 2 লাখ মান পৰিব আছেনে আপোনাৰ লগত 2 লাখ টকা কি মান নামাৰা এর লগত ইমান টকা কৰিব আহিলি দেখোন একেবাৰে কেটিএম বাইক কিনবা আহি গেছি কি কিবা ৰহস্য আছে আৰু পিছফালে চাবা লাগব ৰ গজমুৰ কি কথা কৈছা সি 2 লাখ টকা নাই মোৰ লগত 4-5 লাখ টকা আছে এটা কাম কৰ তহঁতে বাইকখন আজি যোগাৰ কৰি থৈ দিম মই কালি তহঁতৰ 2 লাখ টকা দি পেলাই বাইকখন লৈ যাম দে গম পাইছে না এতিয়া মই আহোঁ দে কালি আহিম দে মই হ'ব দিয়ক দাদা মই আপোনাৰ বাবে বাইকখন ৰেডি কৰি থৈ দিম এতিয়া আপুনি যাওক কালি 2 লাখ টকা লৈ আহি যাব কি চটলি মাৰা এর লগত 4-5 লাখ টকা কৰি পেলাই আহিলে ই নিশ্চয় কিবা কাণ্ড কৰিছি চাবা লাগব ৰ তো আমাক এনেকে পতককে মাতি পঠালি কিবা গুৰুত্বপূৰ্ণ কথা আছে দেখো কিবা কথা তই এখন কবা খুজিছিলি এই বাপা আৰে তহঁতে প্ৰেক্টিছ কথা কিবা জানা নেকি সি দেখোন আজি কেটিএম শ্বৰুমত যায় কালি বোলে এখন বাইক কিনিব বোলে কেটিএম RC তাকো 2 লাখ টকা দামী তাৰ লগত ইমান পইচা কৰি আহিলে 4-5 লাখ টকা আছে বোলে তাৰ লগত সি তেনে কেটিএম শ্বৰুমৰ মালিকটোক কৈছি এই তহঁতে তাৰ কথা গম নাপা সি এটা নতুনকে বিজনেছ আৰম্ভ কৰিছে কি জানা তাৰ লগত বোলে কেইখনমান বোলে টিকেট আছে সেই টিকেটখন দি বোলে স্বৰ্গত যাব পাৰি বা কিবা সঁচাই কৈছে নে মিছাই কৈছে গাঁৱৰ মানুহ দেখোন সঁচা কৈছে বোলে আমি একবাৰ কিবা এটা কৰিব লাগিব তাৰ কাৰণে ব্যৱস্থা কি স্বৰ্গত যাব টিকেট কৰ কি মূৰব কি আছে তহঁতে এইগিলা স্বৰ্গত যাব টিকেট থাকে নেকি মৰাৰ পিছত মানুহ যদি ভাল কাম কৰে তেতিয়াহ'লে স্বৰ্গত যাব এইগিলা কৰ কি মূৰব পেৰেছে তহঁতে গম নাপাও কেনে কৰে সিহে জানে সিহে কৈ আছে গাঁৱৰ মানুহ দেখোন বিশ্বাস কৰি লয় নাই এনেকে নহ'ব ভেকলিশ্যনৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব সি মানুহবাক দেখোন এনেকে বুৰ্বক বনি আছে আৰু টকা সোপা ঘটি আছে ঠিকে কৈছে তই বোলে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব নহ'লে এনেকে সি মানুহবাক ঠগি আছে তো ভাই বাছটো সৰু হৈছে মোৰ পইচা থকাৰ কাৰণে আৰু যেমন বাছ আনি ল'ব লাগিব এন বেছি এনেকে ধৰণৰ এই বাছটোত কিজানি 7 লাখ মান টকা আছে ন মনটো কিবা ভাল লাগি আছে উৎফুল্লিত লাগি আছে মোৰ কিবা মনটো আজি দেখিছা আমি শুনছো তই বোলে স্বৰ্গত যাবা গেলি টিকেট বিক্ৰী কৰি আছা এই আমাক 3 টাকা 3 দিছো আমি স্বৰ্গত যামে এই তহঁতে দেখোন বিয়াই কথা নাই কৰ মোৰ বেয়া ওলা স্বৰ্গত যাবা গেলি তহঁতে দেখোন আমাৰ মৰমৰ কথা থাকাকে দিনকাল ইমান বেয়া হৈছে নেকি কি কবি ভাই দিনকাল বহুত বেয়া হৈছে তই স্বৰ্গত যাওঁ টিকেট কিনবা গেলি 5,000 টকা মিলি চুজি ক'ব পাৰা সেই বহুত বুলি ভাবছোন দিছোন আমাক 3 টাকা 3 খান দে আৰু তহঁতকনো কি কবি লো 3 খান টিকেট আৰু 5,000 টকা দি দে হ'ব দে ভাই থেংক ইউ মই তোকে 5,000 টকাটো গুগল পে কৰি দিম দে হ'ব না তোৰ একাউণ্ট নাম্বাৰটো মোৰ লগত আছে মই তো মাজে মাজে ৰিচাৰ্জ ভৰাই নেদাও হ'ব না দে হ'ব দে গুগল পে কৰি দিও হ'ব দে তই মোক মাজে মাজে ৰিচাৰ্জ ভৰাই নেদা দে হ'ব দে এতিয়া জাগে যায় পিছফালে বহুত মানে লাইন লাগি আছে না যা হৈ বোলা এই বাছটো লৈ তাতে বহুত পইচা আছে 5,000 টকা হবা সি তাতেই ৰাখি থৈ দিছি লো হে ভাই
লোৱা সেইটো ইমান চান্স ক'তো নাপাওঁ ল গোটাকেইটাই ধৰ আগৰি যাওঁ ওরা তন্তে বেগটোৰ কাষত কিয় গৈছে ও তাৰ পৰা গুছ তাতে এটা বেয়া বস্তু আছে গুছ তাৰ পৰা নহ'লে সেইটোতো খাই পেলাব গম পাইছে মান নামাৰ হাতে বেয়া বস্তু আছে কুকুৰ চালা তই এনেকে গাঁৱৰ মানুহৰ পৰা টকা লুটি খাবা আহিছে স্বৰ্গত যা টিকেট বিক্ৰী কৰি হা তোক কি কৰিম চাবিচোন তোক এৰে শিক্ষা তোক পিছত দিম ইটান বেগটোৱে লৈ যাম বেগটোৰ পইচা হপা গাঁৱৰ মানুহক ভাগে দিম গম পাইছে এই বোলে আমি এবাৰ যাওঁ মূল্য না মানুহৰ কথাকে শুনি আছো আমি হয় দে যাওঁ এক পিছত দিমা শিক্ষা একেৰে এই তন্তে মোৰ পইচা শান্তি লৈ কিয় গেলি তন্তে এনেকে গেলি নৰকত যাবি গম পাইছে নৰকত আমাৰ টেনচনে নাই যে আমি তোৰ পৰা স্বৰ্গত যা টিকেট কিনিয়ে থৈ দিছো অ' বাবা তহঁতে বহুত ভাল কাম কৰিছে দে এই গাঁৱৰ কাৰণে এইটো তাক আমি ৰাইজৰ ফালৰ পৰা এটা শিক্ষা দিবই লাগব ভাকলিছানা তাক চালা কুকুৰটো আমি এইবাৰ আপোনালোকক এনেকৈ সহায় কৰিছোঁ কিন্তু প্ৰত্যেকবাৰে আমি এনেকৈ আপোনালোকক সহায় কৰিব নাখিব পাৰোঁ সেইবাবে আপোনালোকে এনেকৈ নিজে সতৰ্ক হ'ব লাগিব গম পাইছে এনেকৈ যি টি কথাত ভুল যাব নালাগিব আৰু স্বৰ্গত যাব টিকেট থাকে নেকি এইবাৰৰ পৰা আপোনালোকে এনেকৈ যি টি কথাত ভুল নাযাব নহ'লে এটা সময়ত বিপদ আপোনালোকৰে হ'ব দে বাবা তহঁতৰ কথা শান্তি আমি বুজি পাইছোঁ দে এতিয়া আমাৰ পইচা শান্তি তহঁতে আমাক কিতেন ঘূৰাই দিবি সেই শান্তি আমি আপোনালোকক কালি শান্তি জেগাতে দিম দে হ'ব না আমি ভালকৈ মানে আজি পইচা শান্তি গণি ল'ম কাৰ কিমান আছে দে হ'ব দে পাইযেন ঘৰে ঘৰে যাগে যা কালি আমি পইচা শান্তি ল'বাকৈ আহি যাম দে ভাই জো বিৰাট টান লাগছে মোৰ লাগিব ইতান জো